বিজেপিৰ এখন আৰু এখন বৃদ্ধি পাইছে বিজেপিৰ এখন 51খনলৈ বৃদ্ধি পাইছে মিত্ৰজোঁটৰ এখন 51খনলৈ বৃদ্ধি পাইছে আৰু 53খন আসনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে 53খন আসন ডক্টৰ দেৱজিৎ মহন্ত প্ৰথমতে মই গুৱাহাটীৰ যি প্ৰায় 9 লাখ ভোটাৰে এই গুৱাহাটী নিৰ্বাচনত যে আমাক জনাদেশ দিছে তাৰ বাবে মই ভোটাৰসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে যি প্ৰাৰ্থী ইয়াত এই নিৰ্বাচনত জয়যুক্ত হৈছে তেখেতসকললৈ মই দলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ এই জয় ভোটাৰসকলৰ জয় আৰু এই জয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যেনেকৈ বিজয় উৎসৱৰ আমি আনন্দ উপভোগ কৰিছোঁ ঠিক তেনেদৰে ভাৰতীয় জনতা পাৰ্টি এক শৃংখলাবদ্ধ আৰু ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে এই শৃংখলতাৰ কাৰণে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে উত্থান হৈছে লগতে মই এইটো কথাও জনাওঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে এই সমানে গুৰুত্ব দিয়ে য'ত আমাৰ পাৰ্টিয়ে বিজয় হোৱা নাই বা য'ত আমি বিজয় সাব্যস্ত কৰিব নোৱাৰিলোঁ কিহৰ কাৰণে নোৱাৰিলোঁ মোৰ বক্তব্যৰ আগত আমাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ বক্তব্যক আপৰ প্ৰতিনিধিগৰাকীয়ে ৰাজনৈতিকভাৱে এক ৰং হনা বুলি কৈছে যে ইয়াত ধৰ্মীয় মেৰুকৰণৰ কথা কোৱা বুলি কৈছে মই আপৰ প্ৰতিনিধিৰ গৰাকী জ্ঞাতাৰ্থে জনাওঁ যে আমি যেতিয়া যিকোনো এটা সমষ্টিত জয়যুক্ত যদি নহয় সেইটো দল হিচাপে আমাৰ নিজৰ দায়িত্ব থাকে তাৰ ভোটৰ গাঁথনিৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰি কিহৰ কাৰণে আৰু কোনখিনি অনাগত সময়ত সেই ক্ষেত্ৰত আমি কি পদক্ষেপ ল'ব লগা আছে তেনেধৰণৰ পদক্ষেপৰ কথা আমি চিন্তা চৰ্চা কৰোঁ দ্বিতীয়তে এগৰাকী জ্যেষ্ঠ ব্যক্তি আমাৰ কংগ্ৰেছৰ আৰ পি শৰ্মা ডাঙৰীয়াই কৈছিলে যে যেতিয়াই কেন্দ্ৰত আৰু ৰাজ্যত চৰকাৰ থাকে সেই চৰকাৰৰে সাধাৰণতে পৌৰ নিগম নিকায়বিলাকত বিজয়ী হয় হয়তো তেখেত নিজে যিহেতু এজন অভিজ্ঞ ব্যক্তি তেখেত এই ক্ষেত্ৰত নিজে নিশ্চয় অৱগত হ'ব 2013 চনত কেন্দ্ৰ আৰু ৰাজ্যত কিন্তু কংগ্ৰেছৰে শাসন আছিল সেই সময়তো কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে অসমত জয়যুক্ত হ'বলৈ সক্ষম হৈছিল গতিকে আনে নিজৰ কথা পাহৰি আনৰ ওপৰত দোষ দিয়াতকৈ নিজে কিন্তু এই পৰ্যালোচনা কৰাৰ সময় কিন্তু সমাগত আনহাতে এটা কথা যে এই জয়ে আমি আনন্দৰ লগতে আমাক দায়িত্ব আমাৰ সকলো প্ৰতিনিধিৰ দায়িত্ব বাঢ়িছে বিশেষকৈ গুৱাহাটীবাসীৰ যি সমস্যা সেই সমস্যাসমূহক সমাধানৰ কাৰণে ডেফিনেটলি আমি পদক্ষেপ ইতিমধ্যে চৰকাৰে সংকল্প পত্ৰত ঘোষণা কৰিছে আৰু সেইমতে ইতিমধ্যে কিছু পৰিমাণে কাম আৰম্ভ হৈছে আৰু যিখিনি হোৱা নাই বিশেষকৈ কৃত্ৰিম বানপানী বা পানীৰ সমস্যা এনেধৰণৰ যিবিলাক সমস্যা আছে সেই বহুদিনীয়া সমস্যা সমাধানৰ কাৰণে আমাৰ কিন্তু চৰকাৰে সংকল্প পত্ৰত যি ঘোষণা কৰিছে তাৰ ধৰণে আমি কাৰ্যত পৰিণত কৰিবলৈ আমি দৃঢ় সংকল্পবদ্ধ আৰু হয়তো মই গুৱাহাটীবাসী ভোটাৰ ৰাইজক আশ্বস্ত কৰিব বিচাৰিছোঁ এই জয়ৰ জৰিয়তে এই জয় যে আপোনালোকে আমাক জনাদেশ দিছে আশীৰ্বাদ দিছে অনাগত সময়ত আপোনালোকক যি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ সেই প্ৰতিশ্ৰুতি সেই সংকল্পক আখৰে আখৰে পালন কৰাৰ কাৰণে আমাৰ প্ৰতিটো কাৰ্যকৰ্তাই দৃঢ় প্ৰতিজ্ঞাবদ্ধ মহন্ত কৌশলে কাম দিছে আপোনালোকৰ কিছু কৌশলে গুৱাহাটী মহানগৰীত বৰষুণ আহিল ভোটৰ দুদিনৰ আগতে আপোনালোকক যথেষ্ট অস্বস্তিত পেলাইছে নলা নৰ্দমাৰ সমস্যা আছে আৰু খোৱা পানীৰ কাৰণে দুটা দল প্ৰধানতঃ যায় কংগ্ৰেছ আৰু বিজেপি দুইটা দলৰ চৰকাৰ গুৱাহাটীৰ মহানগৰবাসীয়ে খোৱা পানী নাপালে বেয়াগুম কেলেংকাৰীৰ কাৰণে আজিও পানী নাই গুৱাহাটী মহানগৰবাসীয়ে দিনটোত প্ৰায় কোটি টকাৰ পানী কিনে আৰু পানী কিনি চলি আছে এনে দুৰ্ভাগ্যজনক পৰিস্থিতিটো আপোনালোকক বিশ্বাসেৰে আশাৰে ক্ষমতাত বহুৱালে পৌৰ নিগমৰ আপোনালোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতা পালে ক'বলৈ গ'লে সম্পূৰ্ণ আপোনালোকৰ দখলত মাত্ৰ 3খন আসন হয়তো আপোনালোকৰ দলৰ বাহিৰত থাকি যাব পাৰে গতিকে আপোনালোকৰ এতিয়া গধুৰ দায়িত্ব আছে আমি আৰু খোৱা পানীৰ কেলেংকাৰী নলা নৰ্দমাৰ কেলেংকাৰী আপোনালোকৰ ভৰলুখনৰ কেলেংকাৰী জাবৰ পৰিষ্কাৰ কৰাৰ কেলেংকাৰী এই ধৰণৰ যিবোৰ কেলেংকাৰী আপোনালোকৰ চৰকাৰৰ দিনতো হৈছে আগৰ চৰকাৰৰ দিনতো হৈছে এইবোৰ অন্ত পৰাটো বিচাৰিম নিশ্চিতভাৱে গুৱাহাটীবাসীৰ তিনিটা প্ৰধান সমস্যা যি হয় এটা আপুনি কৈছে পানী যোগান সমস্যা হয় আমিও এইটো স্বীকাৰ কৰোঁ যে গুৱাহাটীবাসীক শুদ্ধ বিশুদ্ধ পানী যোগান ধৰাটো এখন চৰকাৰ হিচাপে আমাৰ দায়িত্ব আৰু সেই দায়িত্বক পালন কৰাৰ কাৰণে এইবাৰ যি আমাৰ নিৰ্বাচিত হৈছে ৱাৰ্ড মেম্বাৰবিলাক তেখেতসকলৰ জৰিয়তে মই চাই থকা দৰ্শকখিনিক আশ্বস্ত কৰিব বিচাৰিছোঁ যে আমি যথেষ্ট গুৰুত্বপূৰ্ণ বা গুৰুত্ব সহকাৰে লৈছোঁ এইবাৰ যাতে গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণে আপোচ নকৰোঁ আৰু ইতিমধ্যে মই আপোনালোককো জনাওঁ যে
কিছু কিছু ক্ষেত্ৰত য'ত আমাৰ পানীৰ এই জাইকাৰ জৰিয়তে যি প্ৰকল্প আৰম্ভ কৰিছিল ইতিমধ্যে পৰীক্ষণমূলকভাৱে কিন্তু কিছু কিছু অঞ্চলত বিশেষকৈ অমিয়ানগৰ কৃষ্ণনগৰ অম্বিকাগিৰি বা চানমাৰী এই সকলোবিলাক অঞ্চলৰ প্ৰায় ইতিমধ্যে কাম সমাপনৰ দিশে আগবাঢ়িছে আৰু যিটো আমাৰ ৰিজাৰ্ভাৰ অৰ্থাৎ জলাধাৰ নিৰ্মাণ কৰিব লাগে এই ক্ষেত্ৰতো বহু পৰিমাণে আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গতিকে অতি শীঘ্ৰেই আমি টাৰ্গেট কৰিছোঁ 5,000ৰ পৰা 8,000 গৃহলৈকে পানী যোগানৰ ব্যৱস্থা আমাৰ এই চৰকাৰে নিশ্চিতভাৱে কৰিব আৰু দ্বিতীয়তে যিটো এটা গুৱাহাটী কৃত্ৰিম বানপানীৰ কথা হয় এইটো হয় আমি বহু বছৰৰ পৰা দেখি আহিছোঁ এই কৃত্ৰিম বানপানীৰ কাৰণে ইতিমধ্যে 12খন ছুপাৰ চেকাৰৰ ক্ৰয় কৰি তাৰে ক্ষেত্ৰত কামৰ আপুনি যদি এক পৰ্যালোচনা সামানুপাতিকভাৱে মই কোৱা নাই যে এতিয়া কৃত্ৰিম বানপানী হোৱা নাই কিন্তু যোৱা 2-3 বছৰৰ যদি পৰ্যালোচনা কৰে বহু পৰিমাণে হাম কাটিছে আমি সম্পূৰ্ণৰূপে এই কৃত্ৰিম বানপানী বন্ধ কৰাৰ কাৰণে আমাৰ চৰকাৰো বদ্ধপৰিকৰ আৰু সেইকাৰণে 24খন ইভিন টেংকাৰৰো ক্ৰয় কৰা হৈছে গতিকে কিছু সময় আপোনালোকে ইয়াৰে পৰিৱৰ্তন দেখিবলৈ পাব ইনফেক্ট ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰত যেহেতু মই নিজে পাৱাৰ সেক্টৰৰ লগত জড়িত হয় গতিকে গুৱাহাটীৰ যি আমাৰ এই ৰাস্তা ঘাটবিলাক আছে তাত প্ৰায় সকলো ৰাস্তাতে ষ্ট্ৰীট লাইট লগোৱাৰ উপৰিও অটো টাইমাৰৰ সিস্টেমৰ জৰিয়তে যে এটা নিৰ্দিষ্ট সময়ত যেনেকৈ 5 বজাত অন হ'ব সন্ধিয়া মই আপোনাক অসমীয়া সময়ৰ বাবে ৰৈছোঁ লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া আহিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া বা তেওঁলোকৰ জনবিৰোধী কাম কাজে কেনেকৈ হিপালৈকে ৰাইজক খুব ক্ষতি কৰিছে সৰ্বসাধাৰণ জনতাক এইটো উপলব্ধি কৰিছে তেওঁলোকৰ জনবিৰোধী জাতীয় বিৰোধী চিন্তা আৰু নীতি সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনৈতিক দুৰৱস্থা তাৰ লগে লগে বিভিন্ন ধৰণৰ সামাজিক প্ৰমূল্যৰ ওপৰত আক্ৰমণ এইবোৰৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে সজাগ ডক্টৰ দেৱজিৎ হয় আপোনালোকে অলপ আগতে এজেপিৰ সভাপতিগৰাকীৰ বাইকটো দেখাইছিলে তেখেতে কথা প্ৰসংগত কৈছে যে জনবিৰোধী নীতি বিজেপিয়ে গ্ৰহণ কৰিছে এই কথাখিনি কৈ মই ভাবোঁ তেখেত নিজে পৰিপক্ক ৰাজনীতিলৈকে উত্তৰণ হোৱাটো উচিত যে যি ভোটাৰে আমাক ভোটদান দিছে জনাদেশ দিছে এই জনাদেশৰ প্ৰতি তেখেতে অপমান কৰিছে গতিকে যদি আমি জনবিৰোধী কাম কৰিলে হয় তেতিয়াহ'লে জনতা জনাৰ্দনে আমাক কেতিয়াও আশীৰ্বাদ জনাদেশ নিদিলেহেঁতেন হয় আৰ.পি. শৰ্মা ডাঙৰীয়া মোৰ কথাৰ কণ্টেক্সটো আপুনি শুনিলে হয়তো আপুনি ক্লেৰিফিকেশ্যন দিব পাৰিব মই কৈছিলোঁ কি যিটো এলিগেশ্যন আপুনি দিছে 2010 চনৰ পৰা অজিত কুমাৰ ভূঞাই যেতিয়া নিৰ্বাচনত হৈছিল তেতিয়া আপোনালোকে হয়তো গুগল বা ইউটিউবত চালে গম পাব যিখন হাতে হাত ধৰি আপোনালোকে যেনেকৈ বিৰোধৰূপে ঘোষণা কৰিছিল আমি জাতিটোৰ কৰিম তেতিয়া আপোনালোকৰ এনেকুৱা ভাৱ হোৱা নাছিল নেকি যে এডিএফ সাম্প্ৰদায়িক দল 2000 যেতিয়া আপুনি বিধানসভাত যেতিয়া আপোনালোকে একেলগে মিত্ৰতাত আহিছিল তেতিয়া আপোনালোকে অনুভৱ কৰা নাছিল যে এডিএফ এটা সাম্প্ৰদায়িক দল গতিকে আপোনালোকে চাওক আমি মিত্ৰতাৰ ধৰ্ম যাৰ লগত কৰিছোঁ এজিপিৰ লগত আমি মিত্ৰতাৰ ধৰ্ম কৰিছোঁ বিধানসভাতে কওক য'ত আমি কৰিছোঁ আপুনি বিধানসভাৰ নিৰ্বাচন চাওক বিধানসভাৰ নিৰ্বাচনৰ এখন আপুনি নিৰ্বাচনী সভা আমাক দেখুৱাই দিয়ক য'ত নমিনেশ্যন দাখিল কৰাৰ সময়ত হৈ আমাৰ বিজেপি ৰাষ্ট্ৰীয় নাইবা ৰাজ্যিক মুখপাত্ৰ সহযোগ দিছে কিন্তু আপোনালোকেতো বিধানসভাত নিৰ্বাচনত একেলগে আগবাঢ়িছিলে আপোনালোকে মোক এখন সভা দেখুৱাই দিয়কচোন য'ত ইউডিএফৰ সভাপতি আৰু আপোনালোকৰ সভাপতিয়ে একেলগে গৈ নিৰ্বাচনী প্ৰচাৰ কৰিছে নমিনেশ্যন দাখিল কৰিছে কিন্তু যেতিয়া আমি এজিপিৰ লগত মিত্ৰতা কৰিছিলোঁ প্ৰত্যেকখন যেতিয়াই এজিপিৰ পাৰ্টীয়ে বিধানসভাত নমিনেশ্যন দাখিল কৰিছিল আমাৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক নেতাই তেখেতসকল সহযোগ দিছে এয়াই মিত্ৰতাৰ ধৰ্ম মিত্ৰতা কৰিব লাগে মানেই কেৱল মাত্ৰ ধৰ্মীয় ভোটৰ বিভাজনৰ শংকাত বা ধৰ্মীয় ভোটক প্ৰলোভনৰ আশাত কেতিয়াও মিত্ৰতা কৰিব নাপায় আৰু তাৰে ফল আপোনালোকে ভুগিছে বাৰে বাৰে বেলেগ এটা দলক দোষ দিয়াতকৈ বেটকুচিৰ পৰা এই সতীৰ্থ সাংবাদিকগৰাকীয়ে দেখুৱাইছিল যে আপোনালোকৰ পজিশ্যন এতিয়া 3 বা 4 নম্বৰত আপোনালোকে নিজক সমালোচনা কৰক কিয় হৈছে আপোনালোকে আপোনাৰ ঘৰখনৰ যেতিয়া ল'ৰাজন পঢ়াত বেয়া হয় আপুনি কাষৰ ঘৰখনক দোষ দিয়াতকৈ নিজৰ ঘৰখন ঠিক কৰি লওক কাৰণ এতিয়াও সময় সমাগত আপোনালোকে নিজক আত্মসমালোচনা কৰাৰ দৰকাৰ সময় আহি পৰিছে